এই বৃদ্ধ বয়সলৈ লোহা কোবাই কোবাই তহঁত মাতৃহাৰা সন্তান দুটাক কলাই বকচাই লৈ এই ইমান দূৰ পৰা তহঁত এই হাত দুখনে তহঁত এই কাণ দুখনত তহঁত ভাই বাপেকে উঠাই লৈ নৈৰ পাৰে পাৰে ঘূৰাই লৈ ফুৰাইছিল সেই পিতৃত্বৰ কি একোৱেই মূল্য নাই আছে আৰু মূল্য আছে বাবে ভাত ৰান্ধি খুৱাইছ বাচন ধুই দিছ কাপোৰ ধুই দিছ বাৰ্ধক্যৰ বিষয়ে জৰ্জৰিত কৰা এই দেহটোত অকণমান মালিচ কৰি দিছ নহয় এই পিতৃৰ প্ৰতি সন্তানৰ দায়িত্ব তেনেহ'লে সমাজখনত তোৰ পিতৃৰ সন্মান ৰক্ষা কৰাটো তোৰ কি দায়িত্ব নহয় হয় দায়িত্ব হয় কিন্তু মই কথা দিলোঁ আৰু ময়ো তোক শপত দিলোঁ কিয় কৰিছ হা মোৰ সন্মুখত ইমান নিষ্ঠুৰ হৈ ধৰা দিছ কিয় মোৰ মূল্য চাৰ্যৰ নিচিনাকৈ মোৰ সন্মুখত কিয় হৈছ কিয় একলব্য বিশ্বৰতৰ মোৰ পৰা গুৰু দক্ষিণা বিচাৰিছ বকুলৰ কপালত সেন্দুৰ নিদিওঁ তাই পাগলী হৈ যাব পাগলী তেনেহ'লে যা তই সেন্দুৰ নিদিলে যদি তাই পাগলী হৈ যায় তেনেহ'লে ময়ো তোক কথা দিছোঁ সেই পাগলীজনীকে তই তোৰ পত্নী কৰি ল'বি যা তেতিয়া এই সমাজখনে তোক চাপাছে নাই ক'ব এই এই কাতিৰাম কুমাৰৰ পুতেকে আজি কি মহান কাম কৰিছে এগৰাকী অসহায় পাগলীৰ ভিৰত সেন্দুৰ দি তাই পত্নীৰ মৰ্যাদা দিছে পাহৰি যা বকুলক পাহৰো মই যে কথা দিলোঁ তাই ময়ো তোক দিলোঁ তই কৈছে পঢ়াবতে বিয়াৰ দিনটো ল'ব মানুহৰ চিন্তামাহে আছে ইফালে বজাৰত কাপোৰৰ যিহে দুই চাই দাম সেইকাৰণে টেবুলত পৰা কাপোৰ এখনে আছিছোঁ চেইন চিলাই মাৰি ফুল তুলি লৈছোঁ কেনেকুৱা লাগিছে বৰ ধুনীয়া হৈছে দেখিছ বা এটা ফুলত দুটা মৌপিয়ে মানে দয়া আৰু মই নীলাজীজনী অকণো লাজ নাই তোৰ অ' মা এই কেতেকী চৰাইজনী মাতটো শুনিলে মনটো বৰ বেয়া লাগে মুখখন কিবা বিষাই যায় এই চৰাইজনী কিহৰ ইমান দুখ মা আপোনজনক বিচাৰি নোপোৱাৰ দুখ আপোনজনক পায়ো হেৰুৱাৰ যন্ত্ৰণাত চিঞৰি ফুৰে কেতেকী চৰাইজনী আপোনজনৰ বিৰহত জৰ্জৰিত হোৱা মানুহবোৰৰ আত্মাবোৰ হেনো এনেকৈ কেতেকী চৰাই হৈ উৰি ফুৰে হে মা মই থাকোঁতে তোৰ কিহৰ ইমান দুখ কচোন হা এইবোৰ পাহৰি যাচোন ইয়াত তোৰ অতীত মা আৰু কি জান মই দয়াত কৈছোঁ যে এইখন পৃথিৱীৰ মোৰ আপোন বুলিবলৈ কেৱল মাত্ৰ মোৰ মা গতিকে বিয়াত মান ধৰোঁতে মাক কিন্তু এখন ধুনীয়া এটা পঢ়িব লাগিব তই বলিয়া হৈছ হা তেনেকৈ ক'বলৈ তোৰ অকণো বেয়া লগা নাই তাক ক'ব পাৰিব মা সি বৰ সহজ সৰল আকাশৰ দৰে উদাৰ অ' মা তই কিন্তু ফুলৰ দৰে পবিত্ৰ মনৰ ল'ৰা এটা জোৱাই হিচাপে ভাবি দেই তথাপিও বুকুখন বিষাই তই এইবোৰ বুজি নাপাবি বা দয়াৰ টকা পইচা নাথাকিব পাৰে বেছি কুকুৰাৰ দৈ ইয়াক এবাৰ খাব পাৰে কিন্তু দয়া অমানুষ হ'ব নোৱাৰে বা দয়া মোক কেতিয়াও দুখ দিব নোৱাৰে মই কষ্ট পোৱা কাম দয়াই কৰিবই নোৱাৰে মই তাই মৰমৰ বকুলজনী বকুল এই পাটৰ সাজযোৰ পিন্ধিম বুলি গোটেই জীৱনটোৱে সাঁচি ৰাখিলোঁ এতিয়া এইযোৰ পিন্ধি তয়ে কইনা হবি ফুল ইমান ধুনীয়া ৰঙৰ কাপোৰ কালি ইমান কিয় লুকাই দিছিলি মা কলিজাৰ কাৰাগাৰত বন্দী কৰি ৰখা যৌৱনৰ সপোনবোৰেৰে এদিনটো কইনা সজাই বিয়া দি উলিয়াই দিব পাৰিলেই মই যেন সমস্ত পাপ আৰু অভিশাপৰ পৰা মুক্ত হ'ম চাওক মই পিন্ধাই দিওঁ দেচোন কইনা সজাই কেনেকুৱা লাগে চাওক বা ইমান ধুনীয়া লাগিছে
দয়া তই তহঁতে কথা কোৱা মই চাহ বনাম দয়া তুমি বহা ঐ দয়া তই না মোক কেনেকুৱা লাগিব কৈ নহ'লে তই সদায় কওঁ নহয় মোক এদিন নেদেখিলে একেবাৰে কমীয়া হৈ যাওঁ এতিয়া তই যদি হয় তোৰ সদায় সন্মুখত থাকি যিমান মন যায় হেঁপাহ পলোৱাই চাই থাকিবি তোৰ বৰ খবৰ বস্তুছে এতিয়া কওঁ কেনেকুৱা লাগিছে কলিজার কারেং ঘর ভাগিস কি গোল কলিজার কারেং ঘর ভাগিস কি গোল বুকু গোলাপ পাহি করি পরহি গোল তোরে মোরে হমর বউ পিয়া বুকুর কারাগার বন্দী হই মই একো বুজি পোৱা নাই কিন্তু বুঝিবলে কোনাই তোরে পতারা প্রেমিকে বকুলৰ কপালত সেতু পিধাব নোৱাৰে কলিজীৱৰ আমচন্দ হৈ কি পিতাক কথা দি আহিছে পিতাই কথাৰি তই তোৰ ৰামচন্দ্ৰ হৈ গলি তই মহান হৈ গলি কিন্তু মই মোৰ মাক দিয়া কথাবোৰ তই মোক দিয়া কথাবোৰ এইবোৰ কি হ'ব দয়া কথাৰি কথা ৰাখিব নোৱাৰা পুৰুষৰ নাই লাজ সকলোৱে জানেই দেখো মই দয়ানন্দ দগাবাজ দগাবাজ সকলো প্ৰেমত পৰিবলৈ কলিজা লাগে প্ৰেমিকাৰ কপালৰ সেঁতুৰ দিবলৈ কপাল লাগিব এখন মস্ত কপাল কিন্তু তোৰ এই কপালত বুকবিলাক ফুলে ঢালি দিলে এবাৰ পিতাক সুধিছিলি নে তই পিঠে পিঠে একো লাভ নাই পিতাই এতিয়া ৰজা দশৰথৰ দৰে সহায় নিৰ্বাক নিষ্পন্ন কিন্তু তই মোক উত্তৰ দিব লাগিব দয়া তই মোক উত্তৰ দিব লাগিব কওঁ এই বকুলৰ অবিহনে তই সুখী হ'ব পাৰিবি দয়া আরে জীয়াই থাকিবলৈ সুখ কিয় লাগে তোৰ সপোন কৰোঁ নালাগে সপোন কিয় লাগে এতিয়া দগাবদ জীয়াই থকাৰ বাবে কলিজা কিয় নালাগে দয়া তই এনেকুৱা কৰিব নোৱাৰ তই মোক এৰি তই যাব নোৱাৰ তোৰ অবিহনে যে মই জীয়াই থাকিব নোৱাৰিম দয়া মোৰ অবিহনে তই জীয়াই থাকিব লাগিব কেৱল জীয়াই থকাটোৱে জীৱন নহয় তোৰ অবিহনে এটা জীৱন মই কল্পনাও কৰিব নোৱাৰিম এই দয়া তোক লৈ দেখা ইমান মোৰ সপোনৰ মই কি কৰিম ক বুকুৰ কাৰাগাৰত বন্দী কৰি থবি বুকুৰ কাৰাগাৰত বন্দী কৰি থম এরা কষ্ট তোলা লাগে ওলাব নরকে সপোনবিলাকক বুকুৰ কাৰাগাৰত বন্দী ঐ দয়া মাতিলি এনেকৈ মাতিলে তোৰ এই বাসন্দ প্ৰেমিকটোৱে বকুলকে হিচাপ দিব ঐ দয়া